নমস্কাৰ আমাৰ বিখ্যাত পাকঘৰটো আপোনালোক সকলোকে পুনৰ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি আমাৰ ৰুমতে আজি সব কৰি আছে, কিবা বনাই আছে। আমাৰ ওচৰতে আছে, মন্দিৰটোৰ ওচৰতে লাগি আছে। আপোনালোকক দেখাই আছোঁ। সকলোকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বলক আমি কি কি খাইছা? হা পায়স খাই আছো। পায়স বঢ়িয়া। পায়স খালাই নেকি? পূজা কৰিলা নাই? অৰূপে পূজা নকৰিলে বোলে। হা অৰূপ, তোমাৰ চাকি গছ বা আমিয়ে জ্বলাই দিছোঁ। ইয়াৰ চাকি গছ আমি জ্বলাই দিছোঁ। মই কৈ দিছোঁ বাৰু অৰূপক এই গছ চাকি বুলি, চিন্তা কৰিব নালাগে তুমি। বাকী ফালে চলি আছে আমাৰ পূজা। Shambho Sham Om Sham Om Sham Om Sham Om Sham Om Sham Shiva Shambho Sham Om Sham Om Sham Shiva Shambho Sham Om Sham Om Sham Shiva Shambho গোটেইখিনি মানে আজি আমাৰ ৰুমতে হৈ আছে, মাত্ৰ বাহিৰত ভিতৰত কিবা বনাবনে হৈ আছে আৰু বাহিৰত পূজা হৈ আছে। মেইন ধমাকাটো ৰাতি হ'ব, ৰাতি চাই থাকক। গাখীৰ, ইলাইচি আৰু ভাঙৰ গুড়ি দি বনোৱা এই ঘোটা। ভাং খাব নালাগে বাৰু, কিন্তু ঘোটাটো খাব পাৰি আৰু দিয়া, শিৱৰাত্ৰি বুলি। বহুত বেছি বনোৱা হৈছিলে, যিহেতু মানুহ বহুত বেছি আহিছিলে, সেইকাৰণে প্ৰায় ডাঙৰ গামলা এটাত 1 গামলা বনোৱা হৈছিলে। হ'লে শেষৰ পৰলৈ নাইকিয়াই হৈ থাকিলে, মানে আধা ঘণ্টামান। কেনেকুৱা হৈছে মজানে? পূৰা ইলাচি চিলাচি দি বনাইছে ন? বঢ়িয়া বঢ়িয়া।
নাম চলি থকাৰ মাজতে আমাৰ ৰুমৰ ভিতৰত ধুনীয়াকৈ অৰূপ আৰু আমাৰ ৰুমৰ মালিক দাদাসকলে ভাত আৰু নিৰামিষ ভাতৰ আয়োজন কৰিছিলে। ধুনীয়াকৈ এয়া দালি আৰু আলু চব্জি বনাই আছে, দালি বনাই আছে, ভাতটোৰ ভিতৰত পাতি থোৱা হৈছে। খুব সুন্দৰ, খুব ধুনীয়া গোন্ধ আহিছে। গোন্ধটো পাই এনেকুৱা লাগিছে যে এতিয়াই খাওঁ লাগিছে। আশা কৰোঁ খাবলৈ খুব ভাল হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ভাবিছিলোঁ ৰাতি নাম ল'বলৈ মানুহ আহিব, কিন্তু দাদাই ক'লে বোলে ৰাতি নাম নলয় আৰু নেকি। ল'লেও মানে অলপ দেৰিকৈ আহিব চাগে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি দিওঁ। এনেই আৰু এটা নৰ্মেল ব্লগ বনালোঁ, কেনেকুৱা পালে জনাব। আশা কৰোঁ ভাল পালে। এয়া আমাৰ লগত আছে দাদা, হাই কৈ দিয়ক। সৰু বাই বাই কৈ দিয়া নহয়, চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ কৈ দিয়া। থেংক ইউ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়াহ'লে বাই বাই।